আমাৰ ডনচি সমষ্টিৰ কাৰণে খুব ভাল দিন, কাৰণ আজি বহুত আমাৰ BPF দলক ভাল পায় বিজেপি দলৰ পৰা যি ধৰণৰ যোগদান কৰিছে খুব ভাল এটা, আৰু তেখেতসকলে মানে BPF দলক ভাল পাই ডাইৰেক্ট জড়িত কৰিছে। কাৰণ আহি থকা দিনত তেখেতসকলে বুজিব পাৰিলে যে মানে আহি থকা দিনত চৰকাৰ কাৰ আহিব, সেই হিচাপে তেখেতসকলে গম পায়। আজি হাগ্ৰামা ছাৰৰ লগত একেলগে 40 জন বিজেপি দলৰ পৰা আহি আমাৰ BPF দলৰ লগত যোগদান কৰিলে। গুৰুত্বপূৰ্ণ কোন আছে ইয়াত আমাৰ ST মোৰ্চাৰ মানে বিজেপিৰ ST মোৰ্চাৰ আমাৰ প্ৰেচিডেণ্ট না জেনেৰেল সেক্ৰেটাৰী আমাৰ কিষাণ মৰ্চা কি নাম আছিলে নামটো মোমেণ্টু ডিমাৰী, আৰু ভৱেন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ আমাৰ কিবা আছিলে সেক্ৰেটাৰী মানে ভৱেন বড়ো, তেখেতসকলে আমাৰ দলৰ লগত আহিছে। বাকী সদস্যসকলে আছে। ভাল দিন আমাৰ বিজেপিৰ পৰাই 40 জন বিজেপিৰ পৰা 40 জন আহিছে, আৰু বেলেগ কিবা দল আৰু অন্য দলৰ পৰা আহিছে বহুত। মোৰ সমষ্টিৰ ফালৰ পৰা মানে বিজেপিৰ ফালৰ পৰা 40 জন আহিছে। সমষ্টি এতিয়ালৈকে অহা নাই, আহিব চাগে। তেখেত বৰ্তমান বিজেপি দলৰ পৰা চব আহিছে।